हेलो डियर फ्रेंड आमार यूट्यूब चैनल मुशर्रफ हेल्परले आपलोक पुनर्बार स्वागतम। डियर फ्रेंड जो आपलोकर ओसरत एखन स्टेट बैंकर एटीएम कार्ड आछे आपलोके नाजाने एटीएम मेशिनर परा आपलोके एटीएम कार्डखन व्यवहार करि केनेকৈ टका उइथड्र करे तेनहले आजिर भिडिओ आपलोके सम्पूर्ण चाइ लब। आजिर भिडिओत आपलोকক देखुवाइ दिम आपलोके केनेকৈ এই एटीएम कार्डखन व्यवहार करि एटीएम मेशिनर परा आपलोके टका उइथड्र करिब। आजिर भिडिओत मैं आपलोকক सम्पूर्ण प्रसेस देखुवाइ दिम। भिडिओটো सम्पूर्णলৈ आपलोके चाइ लब। যদি আমার চ্যানেল আপনার প্রথমবার এসেছে তাহলে চ্যানেলটা সাবস্ক্রাইব করে লব, কাহত বেলকনে দবাই লব কিনো এনেকুৱা নতুন নতুন ভিডিও নোটিফিকেশন আপোনালোকে অতি সোনকালে পাই যাব। ডিয়ার ফ্রেন্ড আপোনালোকে এটিএম কার্ডখন এনেকৈ লাহেকৈ এটিএম মেচিনত সোমাই দিব। সোমাই দিয়াৰ পাছত আপোনালোকে অলপ ৱেইট কৰিব। চাওক লিখা আছে হাই প্লিজ ডু নট ৰিমুভ ইয়ৰ কাৰ্ড লিভ ইয়ৰ কাৰ্ড ইনচাৰ্ট ডিউৰিং দ্য ইন্টাৰেষ্ট ট্ৰানজেকশ্যন। মানে ইয়াতে কৈছে আপোনাৰ কাৰ্ডখন এটিএম মেচিনত সোমাই ৰাখিব যেতিয়ালৈকে আপোনাৰ ট্ৰানজেকশ্যনটা সম্পূৰ্ণ হোৱা নাই, তেতিয়ালৈকে আপোনাৰ কাৰ্ডখন বাহিৰলৈ নানিব। এইতে চাওক লিখা আছে প্লিজ সিলেক্ট ইয়ৰ লেংগুৱেজ। আপোনাৰ লেংগুৱেজটো সিলেক্ট কৰিব। ইংলিছ আছে আপোনাৰ যিটো লেংগুৱেজ আছে সেই লেংগুৱেজটো সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ চাওক লিখা আছে এণ্টাৰ এনি নম্বৰ 10 to 99, যিকোনো এটা নম্বৰ এণ্টাৰ কৰিব 10ৰ পৰা 99ৰ ভিতৰত। তাৰপিছত আপোনালোকে ইয়েছত ক্লিক কৰিব। ইয়েছত ক্লিক কৰাৰ পিছত চাওক লিখা আছে প্লিজ এণ্টাৰ ইয়ৰ পিন। আপোনালোকৰ 4 ডিজিট 0 পিন আছে, আপোনালোকে পিনটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে চাওক আছে প্লিজ চুজ বেংকিং ফৰ কেছ উইথড্ৰল। আপনার উপরে চক ব্যাংকিং আছে এই ব্যাংকিংত ক্লিক করব। ক্লিক করার পিছত চক লিখা আছে প্লিজ সিলেক্ট ট্রানজেকশন। আপনার ট্রানজেকশনটা উইথড্রল সিলেক্ট করে দিব। সিলেক্ট করার পিছত চক লিখা আছে প্লিজ সিলেক্ট অ্যাকাউন্ট টাইপ। আপনার অ্যাকাউন্টটা কেনেকুৱা অ্যাকাউন্ট হয়, কেসিসি অ্যাকাউন্ট, কারেন্ট অ্যাকাউন্ট, সেভিং অ্যাকাউন্ট যেটো হয় আপনার এইটো ক্লিক করব। ক্লিক করার পিছত চক লিখা আছে প্লিজ এণ্টাৰ এমাউণ্ট। আপনার কিমান টকা উইথড্ৰ কৰিব বিচাৰে এইটো আপুনি ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়েছত ক্লিক কৰিব। তাৰপিছত চাওক লিখা আছে ইয়াৰ ট্ৰানজেকশ্যন ইজ বিং প্ৰচিড, মানে আপোনাৰ ট্ৰানজেকশ্যনটো হৈ আছে, অলপ ৱেইট কৰিব। এই যে হোৱাইট হৈছে মানে আপোনাৰ এটিএম কাৰ্ডখন বাহিৰলৈ আনিব কৈছে। এটিএম কাৰ্ডখন বাহিৰলৈ আনিব। অনাৰ পিছত আপোনালোকে ইয়াতে চাব হোৱাইট হৈছে মানে আপোনাৰ টকাটো আহিছে। এতিয়া আপোনাৰ টকাটো বাহিৰলৈ আহিব, আপোনাৰ টকাটো লৈ ল'ব। চাওক টকাটো আপোনালোকে কালেক্ট কৰি ল'লে। এতিয়া চাওক লিখা আছে কি উড ইউ লাইক টু ডিসপ্লে দ্য ব্যালেন্স অন দ্য স্ক্রিন। মানে কৈছে আপোনালোকে বিচাৰে নেকি আপোনাৰ টকাটো স্ক্ৰিনত দেখিব বিচাৰে নেকি কিমান টকা আছে। আপুনি যদি বিচাৰে ইয়েছত, যদি নিবিচাৰে তেনেহ'লে নোট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ট্ৰানজেকশ্যন কমপ্লিট। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ বাবে।